নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে লেয়াৰ কুকুৰা ফাৰ্মিং কৰিলে বেছি প্ৰফিট থাকে নে ব্ৰইলাৰ কুকুৰা ফাৰ্মিং কৰিলে আপোনাৰ বেছি প্ৰফিট থাকে। মানে যিবিলাক কণীৰ কাৰণে উৎপাদন কৰোঁ যে আমি লোকেল মুৰ্গী হওক বা লেয়াৰ হওক বা সোণালী হওক, সেইবিলাকত বেছি প্ৰফিট থাকে নে ব্ৰইলাৰটো আমি যিটো 40 ডেইজত আমি যিটো উলিয়াই দিব পাৰোঁ, চেল কৰিব পাৰোঁ, সেইবিলাকত বেছি প্ৰফিট থাকে। তো আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যিসকলে নতুনকৈ পল্ট্ৰি ফাৰ্মিং কৰিব বিচাৰিছে তেখেতলোকে নিশ্চয় মোৰ এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি সবিশেষ জানিব পাৰিব, কোনটো ফাৰ্মিঙত বেছি প্ৰফিট থাকে, কোনটো কৰিলে বেছি লাভজনক হয়। বন্ধুসকল, মুৰ্গী ফাৰ্মিং এটা আজিকালি বহুত লাভজনক ব্যৱসায়ত পৰিণত হৈছে আৰু দিনে দিনে আপোনাৰ মুৰ্গীৰ ডিমাণ্ডটো মাৰ্কেটত বাঢ়ি গৈ আছে। কণীয়ে হওক, মাংসই হওক বা পোৱালিয়ে হওক, সকলো ফালৰ পৰা ডিমাণ্ড বাঢ়িছে আৰু শাক পাচলি খেতি কৰাতকৈ মানে মুৰ্গী ফাৰ্মিঙত, পল্ট্ৰি ফাৰ্মিঙত আপোনাৰ বেনিফিটটো বেছি হৈছে আৰু অতি কম খৰচত, মানে কম সময়তে কম কষ্টতে আপুনি শাক পাচলি খেতিতকৈ অধিক লাভৱান হ'ব পাৰি মুৰ্গী ফাৰ্মৰ দ্বাৰা। অকল বজাৰত বিভিন্ন ধৰণৰ মাৰ্কেটত ব্ৰিড ওলাইছে, পল্ট্ৰি ব্ৰিড, মুৰ্গীৰ বিভিন্ন ধৰণৰ প্ৰজাতি ওলাইছে, যেনে ধৰক ব্ৰইলাৰ ফাৰ্মিং, আপোনাৰ লোকেল মুৰ্গী বা সোণালী মুৰ্গী ফাৰ্মিং, কয়লাৰ ফাৰ্মিং, লেয়াৰ মুৰ্গী ফাৰ্মিং। তো গোটেইকেইটাৰ ভিতৰত কোনকেইটা পুহিলে আমাৰ অতি সোনকালে অধিক লাভৱান হ'ব পাৰি বা কোনকেইটাকে বেছি বেষ্ট হ'ব পালন কৰিলে, তো সেইখিনিয়ে আজি মই আপোনালোকক জনাম। মাৰ্কেটত বেছিকৈ ডিমাণ্ড থকা মুৰ্গী হৈছে বৰ্তমান ব্ৰইলাৰ মুৰ্গী, যিটো মুৰ্গী মাৰ্কেটত মাংসৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু বহুত বেছি চেল হয়। তাৰ লগতে আমাৰ লেয়াৰ মুৰ্গীৰ যিটো লেয়াৰ ফাৰ্ম হয়, লেয়াৰ মানে যিটো কণী প্ৰডাকশ্যনৰ কাৰণে মুৰ্গী পালন কৰা হয়, তো কণীৰ ডিমাণ্ডটো অলপ বেছি আছে। তো লেয়াৰ মুৰ্গী আৰু ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত আজি মই আপোনালোকক জনাম দুইটা মুৰ্গীৰ ভিতৰত কোনটো বেষ্ট হ'ব বা কোনটোত কিমান প্ৰফিট থাকে বা কোনটোত কম প্ৰফিট থাকে, তেনেকৈ আপোনালোকক সকলোখিনি জনাম। তো কণী প্ৰডাকশ্যনটো বৰ্তমান হ'ল আপোনাৰ লেয়াৰ মুৰ্গী যদি আমি পুহোঁ তেতিয়াহ'লে সেই মুৰ্গীটো আমি কণী প্ৰডাকশ্যনো কৰিব পাৰোঁ। কণী যেতিয়া বিক্ৰী কৰিম তো কণী বিক্ৰী কৰি আমি প্ৰফিট ল'ব পাৰোঁ। লগতে কণী পাৰি শেষ হোৱাৰ পিছত আপুনি সেই মুৰ্গীটো মাংসৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে, মাংসৰ কাৰণেও আপুনি চেল কৰিব পাৰে। যদি আপুনি বোলে কণী নপৰোৱাকৈ আগতেই বিক্ৰী কৰিব বিচাৰে তেতিয়াও বিক্ৰী কৰিব পাৰে লেয়াৰ মুৰ্গীটো। ব্ৰইলাৰ মুৰ্গীটোৰ গ্ৰ'থটো আপোনাৰ বহুত সোনকালে হয়। আপুনি 40 দিনত 2 কেজিৰ পৰা 2.5 কেজি বা তাতোকৈ বেছিও হৈ যায় আৰু আপুনি 40 দিনৰ ভিতৰত আপুনি মাৰ্কেটত চেল কৰিব পৰা হৈ যায়। কিন্তু আপোনাৰ লেয়াৰ মুৰ্গীৰ যিটো হয়, কণীৰ কাৰণে যিটো উৎপাদন, বা লোকেল মুৰ্গী বা সোণালী মুৰ্গী যিটো হয়, সেইটো আপোনাৰ 1 কেজি হ'বৰ কাৰণে আপোনাৰ বহুত সময় লাগে। যেনেকৈ ধৰক আপোনাৰ যদি সোণালী মুৰ্গী পোহে, আপোনাৰ 1 কেজি হ'বৰ কাৰণে 3 মাহ বা 2 মাহ, 3 মাহটো মিনিমাম লাগিবই। লোকেল মুৰ্গীটো আপোনাৰ 4 মাহমান লাগি যায় আৰু লেয়াৰ মুৰ্গী যিটো হয় সেইটো আপোনাৰ যিটো আৰায়াৰ ব্ৰিড হয়, সেইটো আপোনাৰ লাগি যাব আপোনাৰ 3 মাহমান 1 কেজি হ'বৰ কাৰণে। গ্ৰ'থটো শ্ল' হয় আৰু যিটো লেয়াৰ মুৰ্গী হয় সেইটো আপোনাৰ যদি আপুনি কণীৰ কাৰণে ৰাখে তেতিয়াহ'লে আপোনাৰ কণী প্ৰডাকশ্যনটো ষ্টাৰ্ট হয় আপোনাৰ 5 মাহৰ পৰা। 5 মাহলৈকে আপুনি খুৱাব লাগিব আৰু 5 মাহলৈকে নিজৰ কেপিটেল ইনভেষ্ট কৰিব লাগিব। তাৰপিছত 5 মাহৰ বা 6 মাহৰ পিছৰ পৰা আপোনাৰ কণীখিনি পাৰিব আৰু কণীৰ পৰা আপুনি সেই যিটো বেনিফিট পাব, সেই কণীৰ পৰাহে বেনিফিটটো পাব। কিন্তু ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত হয়, আপুনি যেতিয়াই ব্ৰইলাৰখিনি আপোনাৰ 40 দিনত 2 কেজি ওপৰত হৈ গ'ল তেতিয়া আপুনি ধুনীয়াকৈ চেল কৰি দিব পাৰিব মাৰ্কেটত আৰু 40 দিনৰ ভিতৰতে বা 45 দিনৰ ভিতৰত আপুনি যিটো আপোনাৰ ইনভেষ্টমেণ্ট হৈছিলে সেইটো ওলায়ো আপোনাৰ যিটো বেনিফিট হয় সেইটো আপুনি পাই যাব। আৰু ব্ৰইলাৰ মুৰ্গী আপোনাৰ 1000 যদি আপুনি মুৰ্গী পোহে তেতিয়াহ'লে আপোনাৰ 1000 মুৰ্গী পুহিলে আপোনাৰ 40 দিনৰ ভিতৰত আপোনাৰ 25,000 বা 35,000 ভিতৰত আপুনি কোম্পানীৰ দ্বাৰা যদি কণ্টেক্ট কৰি পোহে তেতিয়া পাব। যদি আপুনি নিজেই পোহে তেতিয়াহ'লে আপুনি 60,000 পৰা 80,000 ভিতৰলৈকো আপুনি পাবলৈ আছে, আপুনি পাব পাৰে 40 দিনৰ ভিতৰত। কিন্তু আপুনি যদি লেয়াৰ মুৰ্গী পোহে বা আপোনাৰ লোকেল মুৰ্গী তেনেকুৱা ধৰণৰ মুৰ্গী পোহে তেতিয়াহ'লে কণীৰ কাৰণে যদি পোহে তেতিয়া আপোনাৰ 5-6 মাহৰ পিছৰ পৰা আপুনি পইচাটো পাব, কিন্তু আপোনাৰ বেনিফিটটো অলপ বেছি পাব। পইচাটো যিটো ইনকম হয় সেই ইনকমটো বহুত দিনলৈকে থাকিব, লং টাৰ্ম এটা ইনকমৰ চ'ৰ্চ হয় এইটো। আপোনাৰ যিমান দিনলৈকে মুৰ্গীবিলাক থাকে, ধৰি লওক 2-3 বছৰলৈকে আপোনাৰ কণী প্ৰডাকশ্যনটো পায়ে থাকিব আৰু আপুনি বেনিফিটটো অলপ বেছি পাব এই ব্ৰইলাৰ মুৰ্গীতকৈ। কিন্তু ব্ৰইলাৰ মুৰ্গীটো আপুনি অলপ সোনকালে পায়,
মানে পায় আৰু আপোনাৰ যিটো ইনকম হয় ইনকমটো। 1000 ব্ৰইলাৰ পুহিবলৈ আপোনাৰ যিটো কেপিটেল লাগিব সেইটো আৰু 2 লাখৰ পৰা 2.5 লাখৰ ভিতৰত বা 2.5 লাখৰ পৰা 3 লাখৰ ভিতৰত লাগিব। আৰু যদি আপুনি লেয়াৰ ফাৰ্মিং কৰে তেতিয়াহ'লে আপুনি 1000 মুৰ্গীৰ কাৰণে 4 লাখৰ পৰা 5 লাখৰ ভিতৰত আপোনাৰ কণী পৰালৈকে লাগিব টাইমটো। আৰু যিটো আপোনাৰ ঘৰটো হয় বা ফাৰ্মটো সেইটো আপোনাৰ ব্ৰইলাৰ মুৰ্গীৰ কাৰণে 1000ৰ কাৰণে 1200মান স্কোৱাৰ ফুট হ'লেই হ'ল। আৰু কিন্তু লেয়াৰ মুৰ্গীৰ কাৰণে আপোনাৰ 1500 স্কোৱাৰ ফুটমান লাগিব, অলপ স্পেচটো অলপমান বেছি লাগে 1000 মুৰ্গীৰ কাৰণে। যদি আপুনি কণীৰ কাৰণে মুৰ্গী পোহে, লেয়াৰ মুৰ্গী বা লোকেল মুৰ্গী হওক সোণালী হওক, তেতিয়াহ'লে আপোনাৰ কি হয়, সেই কণী বিক্ৰী কৰি আপুনি যেতিয়া বেনিফিট পোৱাৰ পিছত যেতিয়া মুৰ্গীখিনি অলপ বয়স হৈ যাব, কণীৰ প্ৰডাকশ্যনটো কমি যাব, তেতিয়া আপুনি সেই মুৰ্গীখিনি আপুনি মাংসৰ কাৰণেও বিক্ৰী কৰি সেইটো এটা মানে এডিশ্যনেল মানে ইনকম এটা পায় আৰু এক্সট্ৰা এটা ইনকম আপুনি সেইটো পাব পাৰে। কিন্তু ব্ৰইলাৰ আপুনি যিটো ইনকম হ'ব ব্ৰইলাৰ ক্ষেত্ৰত, আপোনাৰ যেতিয়া মাৰ্কেটখন অলপ মানে মাৰ্কেটৰ যিটো ৰেটটো হাই থাকিব তেতিয়াহে আপুনি এটা ভাল বেনিফিট পাব। কেতিয়াবা আপোনাৰ মাৰ্কেটটো ডাউন থাকে তেতিয়া আপোনাৰ লছৰ ঘৰতো যাব পাৰে ব্ৰইলাৰ ক্ষেত্ৰত। কিন্তু লেয়াৰ মুৰ্গীৰ ক্ষেত্ৰত যিটো কণী হয়, কণীটো আপোনাৰ কেতিয়াও এইটোৰ প্ৰাইচটো কম হোৱা দেখা নাযায় তেনেকৈ। মাৰ্কেটত চেলটো বেছি আছে, ডিমাণ্ড বেছি, তো সেইকাৰণে আপোনাৰ সেইটো ক্ষেত্ৰত লেয়াৰ মুৰ্গীটোত অলপ বেনিফিটটো বেছি আছে। আৰু ৰিস্কটো আপোনাৰ যিটো বেমাৰ হয় সেই বেমাৰৰ ৰিস্কটো আপোনাৰ কম থাকে লেয়াৰ মুৰ্গী বা লোকেল মুৰ্গীৰ ক্ষেত্ৰত। কিন্তু আপোনাৰ ব্ৰইলাৰ ক্ষেত্ৰত আপোনাৰ বেমাৰটো অলপ সোনকালে লগাৰ চান্স থাকে, মানে ইয়াৰ যিটো ইমিউন ছিষ্টেম সেইটো কেপেবিলিটি অলপ কম আছে। আৰু লেয়াৰ হওক আপোনাৰ ব্ৰইলাৰ হওক, যিটো আপুনি বন্ধ পদ্ধতিত পোহে তেতিয়াহ'লে আপোনাৰ ফিডাৰ, ড্ৰিংকাৰ, তলত যিখিনি লিটাৰ পৰে সেইখিনি ছেম লাগিব। দুইটা ফাৰ্মিঙতে আপোনাৰ সেইখিনি ছেম লাগে। আৰু আপোনাৰ মেডিচিনৰ ক্ষেত্ৰত আপোনাৰ ডিফাৰেণ্ট টাইপ অফ ভিটামিন, মিনাৰেল এইবিলাক আপোনাৰ দুইটা ক্ষেত্ৰতে লাগিব, দুইটা মুৰ্গীতে লাগিব। আপোনাৰ লেয়াৰ মুৰ্গীটো অলপ ষ্ট্ৰং হয়, এইখিনি অলপ কম দিলেও হয়, কিন্তু আপোনাৰ ব্ৰইলাৰটো অলপ ষ্ট্ৰং নহয়, মানে অলপ ইহঁতৰ ইমিউন ছিষ্টেমটো অলপ কম থাকে, তো সেইকাৰণে অলপ বেছি মেডিচিন ইউজ কৰিবলগীয়া হয়। আৰু আপোনাৰ যিটো লেয়াৰ মুৰ্গী হওক বা লোকেল মুৰ্গী, সোণালী মুৰ্গী, সেইখিনি আপুনি ফ্ৰী ৰেঞ্জ, কেতিয়াবা আপোনাৰ যদি কেপিটেল অলপ কম হৈ যায় তেতিয়াহ'লে আপুনি ফ্ৰী ৰেঞ্জত মুকলিভাৱে আপুনি ঘৰুৱা দানা ব্যৱহাৰ কৰিও আপুনি সেইখিনি পালন কৰিব পাৰে। কিন্তু ব্ৰইলাৰ ক্ষেত্ৰত আপুনি সেইটো কৰিব নোৱাৰে। ব্ৰইলাৰ ক্ষেত্ৰত হ'লে আপুনি অকল কমাৰ্চিয়েল দানা খুৱাব লাগিব আৰু আপুনি আবদ্ধ পদ্ধতিতে পুহিব লাগিব আৰু কমাৰ্চিয়েল দানা খুৱাই মেলি। তো সেইকাৰণে আপুনি ব্ৰইলাৰ ক্ষেত্ৰটোত অলপমান মানে আপোনাৰ খৰচটো বেছি আহে আৰু কম দিনতে প্ৰফিটটো হয়, কিন্তু মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ সেই বেনিফিটটো হ'ব। তো এতিয়া আপোনালোকে ইয়াতে থিৰাং কৰিব লাগিব যে আপুনি কোনটো মানে আপোনাৰ পচন্দ, মানে কোনটো আপুনি ফাৰ্মিং কৰিব। যেনেকৈ ব্ৰইলাৰটো হ'ল আপোনাৰ খুব সোনকালে 40 দিন বা 45 দিনৰ ভিতৰত আপুনি ইনকমটো পাব। যদি সোনকালে আপুনি ইনকমটো বিচাৰে তেতিয়াহ'লে ব্ৰইলাৰ পালন কৰিব পাৰে। মাৰ্কেটৰ ৰেটটো চাই কিনি আপুনি সেই সময়ত ব্ৰইলাৰটো পালন কৰিব পাৰে। যদি আপুনি বোলে অলপ দেৰিকৈয়ে আপুনি বেনিফিটটো বিচাৰিব, কিন্তু আপুনি বহুত লং টাৰ্মৰ কাৰণে আপুনি বেনিফিটটো ইনকমটো বিচাৰিব, তেতিয়াহ'লে আপুনি সেই লেয়াৰ মুৰ্গী বা মানে যিটো কণীৰ পাৰ্পজৰ কাৰণে মুৰ্গীটো আপুনি পালন কৰিব পাৰে। বন্ধুসকল, আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে, অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ আছাম ফাৰ্মিং চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব, যাতে যিকোনো ইনফৰ্মেশ্যন জাতীয় এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' বনালে আপোনালোকৰ ওচৰত গৈ সোনকালে পায়। আৰু আপোনালোকৰ বহু মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি মই এই ভিডিঅ'বিলাক বনাবলৈ অলপ উৎসাহ পাই আছোঁ। অনুগ্ৰহ কৰি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ এনেকৈয়ে মোক দি যায় যেন। ধন্যবাদ।